हेलो गाइस, आज ভিডিঅ' লৈছে হেডফোনৰ জেট পিনৰ ওপৰত। এই পিনটো কেতিয়াবা কাম কৰে কেতিয়াবা কাম নকৰে বুলি কৈছে যিজন ব্যক্তিয়ে দিছে। তাৰ মেৰিয়াই টিউব বান্ধি থৈছে। চক খুলি ললো। এইটো খোলাৰ পাছত পিনটো কাটি ল'ব। তাৰপা তাৰটো কি কৰিব, অকমান দূৰত কাটিব, 1 ইঞ্চি মান দূৰত কাটি পেলাই দিব তাৰটো। পিনটো কভাৰটো ফালিব। এনেকুৱা ধৰণকে মই দেখাইছো, তেনেকুৱাকে ফালি ল'ব ভালকে, সিধা ফালিব। ফালি কিনি পিনটো ওলাই ল'ব। তাৰটো দেখাম কোনটো তাৰ ক'ত কানেকশ্যন কৰিব লাগে। চাৰিটা ৰঙৰ তার আছে, 4ডাল তার আছে, 4টা পইণ্ট আছে পিনটোত। ভালকে নাচালে খেলি মেলি হৈ যাব পাৰে কোনটো তাৰ ক'ত কানেকশ্যন কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়াহে গম পাব। ইয়াত কি কৰিব, পিনটো অকমান অলপ কাটি কিনি পেলাই দিব। ৰাংটো বেছি লাগি আছে ইয়াত। চক অকমান পেষ্ট লৈ ল'ব। এনেকে ৰাং তাৰটোত পেষ্ট ল'ব। লৈ কিনি কেবুল তাৰটোত কি কৰিব, চল্টিঙত এনেকুৱা ধৰণকে কৰিব। মই যেনেকৈ দেখাইছো তেনেকুৱা ধৰণকে কৰিব, নহ'লে ইয়াত চল্ডিং নধৰে। চাই থাকক, মই লাহে লাহে কৰি আছো। এতিয়া কানেকশ্যন ডায়াগ্ৰামটো চাওক, কোনটো তাৰ ক'ত দিব লাগে চাই লওক। ডায়াগ্ৰামটো স্ক্ৰীনশ্বট মাৰি লওক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব, সকলো টেকনিকেলৰ ভিডিঅ' পাব। সকলোখিনি কানেকশ্যন কৰা হৈ গ'ল মোৰ। এতিয়া কভাৰটোত ইয়াত ভালকে ভৰাব, একদম আৰামত ভৰাব, মানে লাইট হোৱাৰ চান্স থাকে। ভালকে ভৰাব, ভৰাই কিনি ইয়াত অকমান দবাব। দবাই কিনি মোবাইলত কানেকশ্যনটো হ'ল নে নাই ভালকে চেক কৰিব। ছিগি যাবও পাৰে, নহ'লে ডাইৰেক্ট ফেব্ৰিকুইক ঢালি নিদিব, ইয়াত ছিগি যাব পাৰে। এইটো ঠিকেই কাম কৰি আছে। এতিয়া দবাই কিনি অকমান অলপ দবাব। দবাই কিনি দি দিব ফেব্ৰিকুইক। এতিয়া বেছি প্ৰেছাৰ দি দিয়ক। চাফ কৰি দিলোঁ অকমান। এতিয়া কি কৰিব, এই গুৰিত ফেব্ৰিকুইক ঢালি নিদিব। কেবুলটোত গুৰিত ফেব্ৰিকুইক যদি ঢালি দিয়া হয় ছিগি যোৱাৰ চান্স থাকে। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।